হেল্ল' মৌ কোৱা জোনাক। কথা এটা হৈছে বুজিছানে? কি কথা? তুমি নকলেনো মই কেনেকৈ জানিম? মইতো আৰু সৰবজান নহয়। কেনেকৈ কওঁ মই তাকে ভাবি আছোঁ। কিনো কোৱা না। মোৰ হ'লে এতিয়া ভয়ে লাগিছে। বাৰু কৈছোঁ ৰ'বা। মানে কি জানা, মায়ে এজনী সংস্কাৰী বোৱাৰী বিচাৰি আছিল। মই ভাবিলোঁ তুমি কেনেবাকৈ তেওঁৰ সন্ধান দিব পাৰা নেকি? কিন্তু মই কেনেকৈ দিম তেওঁৰ সন্ধান? মই জানো তুমি পাৰিবা মৌ। মানে তোমাৰ দৰে এগৰাকী গোসাঁনী লাগিছিল। যেতিয়াই কোনোবাই সোধে তেওঁ তোমাৰ কোন হয়, সেই প্ৰশ্নৰ উত্তৰত মৰমৰ বুলি ক'ব পৰাকৈ এগৰাকী বিশেষ লাগে নহয়নে জীৱনত? বুজিলোঁ। কিন্তু মইতো ময়ে হয়। এতিয়া কেনেকৈ মোৰ দৰে এগৰাকী পাওঁ? তোমাৰ উকা হৃদয়খন ভৰাই দিবলৈ জোনাক। মৌ তুমিও যে মানে বুজিও নুবুজাকৈ অবুজন হৈ কিয় ৰোৱা? তুমি কি ভাবা এই মৌজনীৰ অবিহনে জানো জোনাকৰ কিবা অস্তিত্ব আছে? মানে কি জোনাক? তোমাৰ এই আওপকীয়া কথাবোৰ মই হ'লে একো বুজিব পৰা নাই। ভালকৈ ক'বানে? মোৰ লগত তুমি এইবোৰ কি ধেমালি কৰিছা? মৌ মই কিন্তু ধেমালি চলেৰে সঁচা কথাকে কওঁ দেই। মানে তুমি মোক কি হ'ল মৌ, ৰৈ কিয় গ'লা? হয়তো মৰম এনেকুৱাই, ক'ব খুজিও ৰৈ যায় বহু কথা, বুজিও নুবুজাকৈ। অথচ ভালপোৱাবোৰ সেই বিশেষৰ নাম হৈয়ে ৰয়। এতিয়া বুজিলোঁ। মানে অতঃপৰে তুমি মোৰে সন্ধান কৰি আছিলা। হয় গোসাঁনী, তোমাৰেই। মোক তোমাৰ দৰে নহয় তোমাকেই লাগে। পিছে এতিয়া কোৱা, মোৰ মাৰ বোৱাৰীজনী তুমি হ'বানে? ইছ, এইটো আৰু সুধিব লাগেনে? মোৰ কেৱল জোনাকৰ। তোমাৰ কইনা হ'বলৈ মই সাজু। আৰু মাক ক'বা তোমাৰ সংস্কাৰী বোৱাৰীজনী পাই গ'লো। জিভাইকা মোৰ গোসাঁনী। তোমার খোঁজতে খোঁজ